গুড মৰ্নিং গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি 31 ডিচেম্বৰ, তো আপোনালোকৰ ঘৰত চাগে সকলোৰে খানা আছে আৰু আমাৰো ঘৰতো খানা আছে। দেখাম বাৰু ৰাতিলৈ অলপমান, কিন্তু তাৰ আগতে যাম আমি এটা আজি বেলেগ জেগালৈ। আৰু সেই জেগাটো যোৱাৰ আগতে আকৌ এটা জেগাত যাব লাগিব, মানে কলেজত যাব লাগিব। মোৰ এছাইনমেণ্ট ছাবমিট কৰিব আছে, তো এছাইনমেণ্টখিনি আগতে ছাবমিট কৰি আহোঁ, তাৰপিছত লগ পাই আছোঁ, মানে কলেজত লগ পাই আছোঁ বোলো। তো গাইজ এছাইনমেণ্ট ছাবমিট কৰা হৈ গ'ল আৰু ওলাওগৈ। আজি সেইটো আমাৰ ক্লাছ নাছিল, মানে বেলেগৰ ক্লাছ আছিল। আৰু এইফালেদি যাওঁ ৰ'ব, বেলেগ বনাইছে কিন্তু ঠিক বঢ়িয়া। বলক এতিয়া যাওঁ, ঘৰত যাওঁ, তাৰপিছত আকৌ বেলেগত যাম। ये मेरी चाबी है, ये मेरी स्कूटी है और मैं चली जाऊंगी। তো ঘৰত আহি দেখা পালোঁ এয়া মায়ে কিবা কৰি তিল কিনি আনিছিল বজাৰৰ পৰা। কি কৰিছা এই তিল মা? বিহুৰ কাৰণে যোগাৰ। ইমান সোনকালে? একমাহমান আছেচোন। অফিচ বন্ধ নাই না, সেইকাৰণে বন্ধ পালে আৰু কৰি ল'লোঁ। পূৰা গামোচাত দি দিছা দেখোন। গামোচাত দিলে সোনকালে শুকাব। বা এই কি এইটো মাছ। সুন্দৰ। এইবাৰ মানে মাহঁতৰ ধুনীয়া পিঠা লাৰু খাব পাম আৰু এয়া আমাৰ টমি। তুমি কি কৰিছা? তুমি কেনেকৈ চাইছা? এনেকৈ নাচাবি মোক। গুড, ভেৰি গুড, তলত চাই থাক। তো আকৌ মানে মই ওলাই আহিব লগা হ'ল। এয়া মাছ লৈ আহিছোঁ খুৰাহঁতৰ ঘৰত। খুৰাহঁতৰ ঘৰত আইতা আছে, মানে এতিয়া আইতা অলপ ভৰি ফ্ৰেকচাৰ হৈছিল। এতিয়া ভাল পাইছা না আইতা? ভাল পাইছা? থিয় মানে খোজ চোজ কাঢ়িব পাৰা না? এতিয়া বিহুকলৈকে কি হ'ব? গাঁৱত যাবা নে ইয়াতে থাকবা? সেইটো হয়। ঠিক আছে, বিহুত কিবা এটা কৰিব লাগিব। আৰু এতিয়া মই আহিলোঁ টিকুবাহঁতৰ ঘৰত। টিকুবাই কিবা এটা বনাই আছে আৰু ইয়াত বৰতাক লগ পালোঁ মই। বৰতা আজি খানা হ'বনে 31 ডিচেম্বৰৰ? আজি দেওবাৰ আমি মাছ মাংস নাখাওঁ। নাই দেওবাৰে খাই আপোনালোকে, মই জানো। মই আহিম গধূলি। ৰবিবাৰে খাওঁ। মই 8টামান বজাত আহিম একবাৰ, মাংস খাচী খাব। এতিয়াই খাই যা, ঘৰৈ মাছ আৰু ওলকবি চব্জি আছে, দাইল আছে। বৰমা আপুনি কি কয়, আজি খানা নহ'ব? হ'ব। বৰমাইটো হ'ব বুলি ক'লে হ'ব আৰু এতিয়া। আহিবি। তো এতিয়া আমি আহি পালোঁ গণেশগুৰি আৰু তাইকো লগ পালোঁ মই। এতিয়া আমি যাই আছোঁ চানমাৰী বুক ফেয়াৰত, হয়নে? হয়। মোৰ লগত যাবা নেকি? ভয় লাগে? নাই নালাগে। এতিয়া হেলমেটটো পিন্ধা, নহ'লে মই 2000 টকা খৰচ কৰিব নোৱাৰোঁ। বাই। আৰু এতিয়া আমি আহি পালোঁ বুক ফেয়াৰত। এয়া মুনুৱে আমাৰ টিকেট কাটি আছে দুটা, 10 টকাকৈ এজনৰ। কি লগাই আনিছে এইবিলাক? বঢ়িয়া, এতিয়া এণ্টাৰ কৰোঁ আমি বোলা। এতিয়া আমি মানে 2খনমান কিতাপ 3খনমান কিতাপ কিনি ল'লোঁ। আৰু তুমি বোলে আৰু 10খনমান কিনিব আছে আজি। 6 জানুৱাৰী শনিবাৰ আৰু 7 জানুৱাৰী দেওবাৰ, এই দুটা দিন গ্ৰন্থমেলাৰ বাকৰিৰ মুখৰ 7 তাৰিখলৈকে আছে, 7 তাৰিখ। ইয়াতে আমি লগ পালোঁ সৰাফুলৰ লিখক কৌশিক নন্দন বৰুৱা দাদাক। হাই, কি খবৰ? আৰু কোৱা কিবা। এজনৰ মানুহ লগ পালোঁ, যিটো মানে পুতলা হৈ আছে ইয়াতে, সৰু বাচ্ছাৰ কাৰণে এট্ৰেকশ্যন। ময়ো উঠিলোঁ ফটো এখন। মনে উঠিব দিলেও নাই, নুঠে বোলে। নুঠা নেকি? তুমি এইখন উঠিবা বোলা। এইবাৰ নাই। এই ফুড কৰ্টত কিবা খুৱাবা নেকি মোক? মই বিচাৰিছোঁ। নাই 10 টকা বস্তু নাপায় ইয়াতে। কেনে কৰা? ধুনীয়া আকাশ, মোৰ নিচিনা। কিতাপ কিনি মানে আমি এতিয়া ওলাই আহিলোঁ তাৰে পৰা। আৰু এতিয়া আমি বনাব দিছোঁ ভেজ চাওমিন, যিটো ৰাতি মানে খানা আছে, তাইৰো খানা আছে, মোৰো খানা আছে। আৰু আজি বেছি মানুহ নাই, কাৰণ মানে আজি 31 ডিচেম্বৰৰ খানা খাওঁ ঘৰত। মানে যাই লওঁ ঘৰত। পৰা আহি পালোঁ, এতিয়া
আমাৰ খানা ৰেডি হৈ আছে এইবিলাক আপোনালোকে চাব পাৰে এয়া কণী বইল কণী ৰেডি হৈ গ'ল আৰু এয়া আণ্টিয়ে মাংস ধুই আছে আৰু বৰমাই আছে চব্জি কাটি আছে এতিয়া মই অলপমান চিকেন লাৰি দিছোঁ চিকেন বনাই আছোঁ মানে এই নাস্তা টাইম হ'ব ভাতৰ লগত নহ'ব মই বনাইছোঁ এতিয়া টেষ্টিটো হ'বই আৰু দেউতাক দি দিছোঁ মই অলপমান বাকীটো ময়ে বনাই আছোঁ বাকী চব বহি আছোঁ তো গাইজ আমাৰ তাতে যিহেতু মানে ৰেডি হৈ আছে বস্তুবোৰ মই এতিয়া মানে টিকুৱাটো ঘৰত আহিলোঁ মাংস চাংস টেষ্ট কৰিবৰ কাৰণে কি বনাইছে কি বনোৱা নাই কিন্তু আহি মই দেখা পাইছোঁ এতিয়া কাটিহে আছে তো ইয়াতে পূজাৰী দি আছে পূজাৰী দি আজি খানা হ'ব নে নাই খানা আজি টিকু মোক মাতছে এতিয়া মই টেষ্ট কৰিব আহিছিলোঁ মাংস হোৱাই নাই নেকি নাই মাংস তোমাৰ তাতে যাম আমি বিলাক খাবা আমাৰ তাতে বনোৱা নাই নহয় বনাইছে দিয়া সেইটো এক পোৱা মোক লগি আনছে আজি গোটে তলা মানুহ পিকনিক খাবা আহিছে মোক তলা কি ফ্ৰণ্টৰো মানুহ আহিছে দুই ঘৰ গম পাওঁ তো কি বিলাহী পিঁয়াজ খাবা নেকি এতিয়া আমাৰ তো গাইছ আমাৰ ফাৰ্টিফাইটো খানা আজি ৰেডি হৈ গ'ল এয়া ইফালে ব্ৰইলাৰ এয়া লোকেল আৰু মাছ এয়া চব্জি বেঙেনা পোৰা আৰু ৰখোতে আমাৰ ভাত ঠাণ্ডা হৈ গ'ল এতিয়া খাই আছে ভণ্টিয়ে এইফালে আমাৰ ভণ্টিয়ে খাই আছে গাৰ্গী ভণ্টিয়ে আৰু ই এটা চিঞৰি আছে অঁ এইবাৰ চিঞৰ তো খাই লোৱা চবেই ধুনীয়াকৈ খাই লোৱা দিয়া এয়া নাচি আছে চোন বা নাচনী বিহু একজেক্টলি 12টা বাজিল আৰু বাবা আৰু মোৰ ফালৰ পৰা সকলোকে হেপ্পী নিউ ইয়াৰ বাবা মাৰি দিয়া গাড়ীটো বম জ্বলিছে গাইজ জ্বলিছে না গাইজ জ্বলিছে হেপ্পী নিউ ইয়াৰ সকলো যাতে ভালে ভালে থাকে বছৰটো ধুনীয়া হয় সুখ শান্তিৰে থাকে সেয়ে বিচাৰিলোঁ তো আজিলৈ বাই বাই ব্লগটো চাই কেনে পালে জনাব আৰু গাইজ আৰু বম চাই ল ছাবস্ক্ৰাইব